হাই হেল্ল' আপোনালোকৰ কেনে ভালেইনে আমাৰ বাৰু বৰ্তমান ভালেই আৰু বহুত দিনৰ মূৰত ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো চাই থাকক তেতিয়াহ'লে সম্পূৰ্ণভাৱে বুট ভাজি আছোঁ আৰু এইফালে মানুহজনৰ কাৰণে গাখীৰ চাহ বনাই আছোঁ মোৰ কাৰণে লাল চাহ বনাই ধুনীয়াকৈ কাঢ়ি থৈছোঁ চাহটো হ'ল গেছটো বন্ধ কৰি দিওঁ এক গিলাচ এইফালে বিস্কুট এইফালে ভুজিয়া আৰু এইফালে মই বনাবলৈ লৈছোঁ ছাগলী মাংস বলক তেতিয়াহ'লে দেৰি নকৰি ৰেচিপিটোকে আৰম্ভ কৰোঁ দি দিলোঁ মিঠাতেল ফালে তেলটো গৰম হৈ আহিছে আৰু দি দিছোঁ কটা পিঁয়াজখিনি আৰু লগতে এইফালে দি দিছোঁ দুটামান তেজপাত আৰু লং ইলাচি দালচেনি এনেকৈ গোটা গোটাকৈ দি দিছোঁ আৰু এইফালে খুন্দি থোৱা আদা নহৰু পেষ্টটো দি দিছোঁ এইখিনি ৰঙা হোৱালৈকে অলপ ভাজি ল'ম ধুনীয়াকৈ আৰু অকণমান লৰাই ৰঙা হোৱালৈকে ভাজি লওঁ এইটো ইয়াত আধা কিলো ছাগলী মাংস লৈছোঁ আৰু এইখিনি এনেকৈ দি দিছোঁ ভালকৈ পিঁয়াজখিনিৰ লগত মিলাই দিওঁ এতিয়া সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু এফালে হালধি দি দিছোঁ হালধি দি দিছোঁ আৰু অলপ দিলোঁ মাংসত লাগি পেলাই আৰু মই এইফালে জিৰা তেলতে দিব পাহৰি থাকিলোঁ পিছতে দি দিছোঁ দুটা তিনিটামান অলপমান দি দিছোঁ যিহেতু মাংসটো ভাজিব লাগিবই একেবাৰে ভাজ খাই যাব আৰু এইফালে দি দিছোঁ মিট মছলা আৰু এইফালে দি দিছোঁ হালকা চাহ অলপমান ৰেড চিলি পাউডাৰ কাৰণ জ্বলা হ'লে চনাকেইটা খাব নোৱাৰিব এতিয়া এবাৰ ধুনীয়াকৈ লৰাই দিলোঁ আৰু অকণমান ঢাকি দিম অকণমান গেছটো অলপ কম কৰি ভাজি থাকিম মই মাংসত দিবলৈ পানী গৰম কৰি আছোঁ এইফালে চালাড বনাবলৈ বিলাহী এটা আৰু তিয়ঁহ এটা কাটি থৈছোঁ সেইটো উলিয়াই লওঁ আৰু নেমু এটা আছে সেইখিনি অলপ তিয়াই থৈ দিওঁ পিছত চালাড বনাম মই চালাডটো বনাই লওঁ তাৰপাছত হৈ যাব আৰু মাংসটো লাহে লাহে খাবলৈ পৰা ৰেডি হৈ গ'ল আৰু কেঁচা নহৰু দুটামান লৈ লৈছোঁ যিহেতু মাংসটো হ'বলৈ টাইম আছে অলপ ঢাকি থৈ দিওঁ আৰু এইফালে মাংসটো কি হৈছে চাওঁ লৰাই দি
অলপ লাগিয়ে ধৰিছেগৈ আৰু অলপ আহিছেগৈ আৰু কাটি থোৱা আলুকেইটা দি দিওঁ অলপ যিহেতু 2-3 মিনিটমান ভজাৰ পাছত আকৌ মাংসটো অলপ লাগি ধৰা দেখুৱা হৈছে তেতিয়া গৰম পানীটো অলপ দি দিওঁ এইখিনি অলপ সিজাৰ পাছত আকৌ এবাৰ পানী দি দিম এবাৰ ভালকৈ সিজি লওক অলপ এতিয়া ধুনীয়াকৈ ঢাকি দিম এফালে ধুনীয়াকৈ পানী দি দিলোঁ আৰু অলপ ঢাকি দিওঁ উতলালৈকে ধুনীয়াকৈ উতলি থাকক পানীটো শেষ হোৱালৈকে এফালে ভাত খাবলৈ হ'ব আৰু মাংসটো হোৱা নাই বাৰু চনা বেটাই ইহঁতৰ আৰু যিহেতু ঘৰত আছে লৈ আহোঁগৈ এইটো সন্মুখীয়ে হয় তো ঘৰটো ইয়াতে আছে তো ঘৰতে লৈ আহোঁ হাই কৰা বেটা এইটো আকৌ এফালে জিজি বনাই আছোঁ না এইফালে মাংসটো কিমান হৈছেগৈ চাই লওঁ একবাৰ পুৰা কালাৰ উঠি গৈছে গ'ল এফালে গৈ পৰিছেগৈ কি খাই আছ কচোন এইটো যা লং পেণ্টটো খুলি ল চা যাম ৰ টেষ্ট কৰিব হোৱাই নাই আৰু বহুত দেৰি বাকী আছে এইফালে কালাৰটো উঠিছে আৰু পানীটো অলপ শুহি আহিছে আৰু অলপ গেছটো ডাঙৰ কৰি দিওঁ এইফালে সিজি থাকক ধুনীয়াকৈ কিমান দেৰি সিজে আৰু এফালে চাই আছে মিষ্টাৰে টিভি ভৰি চৰি উঠাই মেলি এফালে কোৱা কিবা এটা এফালে লগতে ময়ো অলপ টিভি চাই লওঁ তুমি কি নপঢ়া নেকি কচোন ব'লা আকৌ পঢ়া স্কুলত কি শিকাইছিলে আজি কোৱাচোন স্কুলত কি শিকাইছিলে এফালে গৈ আহিছোঁ নাহা এফালে আহা আকৌ গাড়ী দিয়া ये सिखाया था क्या अच्छा ভালে আমাৰ মাংসটো কিমান আগবাঢ়িছে পানীটো অলপ শুহি আহিছে বাৰু পুৰা তেল হৈ গৈছে এতিয়া ধুনীয়াকৈ সিজাই দিওঁ কুকাৰত বনোৱা নাই যিহেতু পুৰা দি দিওঁ সিজি থাকক ধুনীয়াকৈ আৰু ধনিয়া আনিব কৈছিলোঁ ধনিয়া নানিলেই বাৰু হ'ব এনেকৈয়ে আজি খাই দিম কোনো কথা নাই পুৰা ধুনীয়াকৈ উতলি থাকক এয়া আৰু মাংসটো অলপ দেৰি থকাৰ পাছত নমাই দিম অলপ উতলি থাকক পানীটো অলপ বেছি আছে হৈছে না টেষ্ট কৰিবৰ কাৰণে মাংস আনি দিছোঁ চনা বেটাই খালেই ভাল লাগিছেনে বেটা ভাল লাগিছে ইফালে আমাৰ মাংস ৰেডি হৈ গ'ল পুৰা খাব পৰা এতিয়া ভাতটো দিলেই হৈ গ'ল ইফালে চনা বেটাই টেষ্ট কৰি আছে মাংসটো ভাল লাগিছেনে ভাত আমাৰ কাঁহী ৰেডি হৈ গ'ল আৰু সেইফালে মই দিব লৈছোঁ ভাত
हड्डी मिली बता लॉलीपॉप यार থাকে না চিকেন থাকে चिकन ना থাকে बेटा लॉलीपॉप इसमें नहीं रहता बेटा এফালে আমাৰ ভাত ৰেডি হৈ গ'ল এফালে বিলাহী আৰু তিয়হ এফালে নহৰু আছিলে কেইটামান এটা ময়ো খাই দিওঁ এফালে চনা বেটা খাইছে कैसे लग रहा है बेटा चंगा है তেতিয়াহ'লে ভাতটো খাই লওঁ ধুনীয়াকৈ এফালে ভাত পানী খাই আমি আজৰি হৈ গ'লোঁ আৰু বহুত দিনৰ মূৰত ছাগলী মাংস খাইছোঁ খাবলৈ ভালে লাগিলে আৰু এতিয়া আমি খাবলৈ লৈছোঁ অলপ চচ অলপ খাই দিওঁ ভাত খাই উঠি ভাল লাগি যাব খাব আৰু এইফালে খাবলৈ লৈছোঁ অলপ চপ এয়া আৰু কাইলৈ বোলে চনাৰো স্কুল বন্ধ বাপেকৰো ডিউটি যাব নালাগে তো এতিয়া সেইকাৰণে পূৰা টিভি চাই আছে আৰু এতিয়া বাজিলে 9:30 10টা বাজিব আৰু 20 মিনিটমান আছে তো এতিয়া টিভি চাই চাই পূৰা 12টা বাজি যাব তো আজিলৈ আহিছোঁ তেতিয়াহ'লে নতুন নতুন ভিডিঅ'ৰ সৈতে লগ পাই থাকিম আজিলৈ বাই এটা বাই কৰা চাই থাকিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে ধন্যবাদ।